Hello everyone, welcome to my channel Let's Learn with Nayan. আপোনালোক সবকে স্বাগতম জনাইছো মোৰ YouTube channel Let's Learn with Nayan. So আমি আজি যেটো টপিক ডিসকাস কৰিম সেইটো হল অপনয়ন পদ্ধতি. আমি অপনয়ন পদ্ধতি কেনেকৈ সমাধান কৰো তাৰ বিষয়ে আলোচনা কৰি আছো. আমি দেখি আছো মই এটা एग्जांपल লৈছো x plus y equal to 5 and 2x minus 3y equal to 4. तार भावे आमी की करिब লাগিব प्रथम जितु इक्वेशन আছে x plus y equal to 5 ताक आमी एटा नाम दि दिलु इक्वेशन नंबर 1. ओके आरो की আছে 2x minus 3y equal to 4 एटु इक्वेशन नाम दि दिलु 2. इक्वेशन नंबर 1 इक्वेशन नंबर 2. ओके तो এতিয়া আমি কি কৰিম এতিয়া আমি কি কৰিম ইকুয়েশন নাম্বার যেটো 1 আছে আমি তেনেকুৱা লিখিম ইকুয়েশন নাম্বার 2 টু যেনেকুৱা তেনেকুৱা লিখিম তাৰ লগত আমি মাল্টিপ্লাই কৰিব লাগিব যাতে ব্যালেন্স হয়. ওকে সো চাওক ইয়াতে x ৰ সহগ কি আছে একো নাই মানে কি ইয়াতে মনে মনে 1 এটা ইনটু হৈ আছে লুকাই আছে যেটো. ওকে সো ইয়াতে কি আছে 2 আছে. ওকে সো আমি কি কৰিম ইকুয়েশন নাম্বার 1 যেটো তা কি কৰিম যদি আমি x ক ব্যালেন্স কৰিব বিচাৰো তেনেহলে আমি x টো চাম y যদি ব্যালেন্স কৰিব বিচাৰো সেম মতে আমি y টো লৈ কৰিম. সো ইয়াতে আমি কি কৰিম y টো 1 টো লম না সৰি x টো মিলাম না y টো মিলাম. সো ইয়াতে মই y টো ব্যালেন্স কৰি দেখুৱাই আছো. ওকে সো here is what present same way 1 মানে ইয়াতে কি আছে 1 আছে. সো ইয়াতে কি আছে 3 আছে 1 আৰু 3. ওকে সো ইয়াতে যেটো 3 আছে ইকুয়েশন নাম্বার 2 টু মই কি কৰিছো 1 ত লিখিম আৰু 2 যেটো ইকুয়েশন তাৰ 1 ৰ ইকুয়েশনৰ 2 লিখিম কিমান দেখু না মানে 1 আছে. ওকে সো এতিয়া চাও কি আছে মাল্টিপ্লাই কৰিম ইকুয়েশন নাম্বার 1 ৰ লগত 3 মাল্টিপ্লাই কৰিম কি হ'ব 3 into x কি হ'ব 3x প্লাস আছে প্লাস দেন কি হ'ব 3 into y 3y equal to কি হ'ব 3 into 5 15. okay so next কি আছে ইকুয়েশন নাম্বার 2 লগত আমি 1 মাল্টিপ্লাই কৰিম. so if we multiply 1 কি হ'ব 1 ৰ লগত যিকোনো বস্তু মাল্টিপ্লাই কৰিলে সেম বস্তুটো সেই কাৰণে আমি কি কৰিম 2x minus 3y equal to 4 সেম বস্তুটো আমি বহাই দিম. এতিয়া চাওক কি আছে thrice x plus বস্তুটো মিলি গল y মিলিছে না নাই আৰু চাওক ইয়াতে প্লাস আছে ইয়াতে মাইনাস আছে. সো ইয়াতে কি কৰিম আমি অলৰেডি বনি আছে বস্তুটো কাটাকাটি যাব তো আমি কি কৰি দিম প্লাস কৰি দিলে আমাৰ সহজ হ'ব সেই কাৰণে আমি প্লাস কৰিম ইয়াতে কি হ'ব এতিয়া প্লাস কৰিলে কোনো চেঞ্জ নহয় মানে এই মানে চিনৰ কোনো চেঞ্জ নহব. তো কি ইয়াতে আছে 3x আৰু 2x কি হ'ব 5x ইফালে কি হৈ যাব 15 আৰু 4 কি হৈ যাব 19. so আমি কি পাম x equal to 19 by 5 এটো আমি পালো. এতিয়া আকৌ কি কৰিব লাগিব আমি এই যে x ৰ যেটো ভ্যালু পালো মান পালো এই x ৰ মানটো তাৰ পৰা যিকোনো এটা 1 ত হোক বা 2 ত হোক আমি বহুৱাই সমাধান আকৌ কৰিব লাগিব তেতিয়া আমি y ৰ মানটো পাম. ওকে সো মই লিখি আছো এতিয়া এই x ৰ মান সমীকৰণ একত পাতি পাম কি পাম আমি এক নম্বৰ সমীকৰণটো কি আছে আমাৰ x plus y equal to 5. okay তো x plus y equal to 5 এটো আমাৰ নাম্বার 1 ইকুয়েশন. তো আমি কি জানো x ৰ ভ্যালু কি জানো এটো 19 by 5 তো আমি ইয়াতে কি বহাম 19 by 5. ওকে বুজিছে ইমানখিনি. ওকে y equal to কি হ'ব এতিয়া যেনেকুৱা তেনেকুৱা বহাই দিন লিখিম. ওকে সো ইয়াৰ পৰা মই ওপৰত লৈ গৈ আছো বস্তুটো ইয়াতে কৰিম y ৰ ভ্যালু কি হ'ব এতিয়া y টো যেনেকুৱা সাইডত ৰাখিম আৰু এই 19 by 5 টোক মই সমান চিনৰ সেইফালে লৈ যাম. তো কি হৈ যাব 5 minus
19/5 ओके सो एतिया की होबो y इक्वल टू आमी लखागु लले की होबो 5 तलते 1 আছে 5 होबो तो 1 দি 5ক যদি আমি ইনটু কৰো সো ডিভাইড কৰো 5 পাম আকৌ 5 দি 5ক ইনটু কৰিলে 25 again 5 দি 5ক ডিভাইড কৰিলে 1 পাম মানে হৰ দি হৰক কৰা হৰণ ফল দি লবক কৰা পূৰণ তো 5 দি 5ক হৰণ কৰিলে পাম 1 1 দি 19ক ইনটু কৰিলে পাম 19 সো আমি কি পাম y এর ভ্যালু তলতে 5 জনকাস থাকিব 19 মাইনাস কৰিব লাগিব 25 এর পৰা কিমান পাম 15 minus 6 এটো হ'ব আমাৰ ভ্যালু ওকে তো এতিয়া আপুনি লিখিব পাৰে যে এতেকে নির্ণয় সমাধান ইকুয়াল টু কি হ'ব x, y ইকুয়াল টু কি হ'ব x এর ভ্যালু কিমান পাইছিলো 19/5 আৰু y এর ভ্যালু কি হ'ব 6/5 ওকে দ্যাট মাচ আপুনি যদি ভিডিওটো ভাল পাইছে লাইক শেয়ার আৰু কমেন্ট কৰিবলৈ সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ